নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে গ্ৰীণ আছাম আইবি চেনেলত আৰু মই মহম্মদ ইমৰান বৰবৰাই কৈ আছোঁ। তো আপোনালোকে হয়তো সকলোৱে ফটো এডিট কৰে। তো আজি মই এটা বিশেষ ফটো এডিটৰ এপৰ বিষয়ে ক'ম, যিটো বহুত ভাল, আপোনালোকৰ হয়তো বহুত ভাল লাগিব, বহুত ধুনীয়াকৈ ফটো এডিট কৰিব পাৰিব। তো আপোনালোকে ধৰি লওক আপোনালোকৰ এতিয়া ফটো আপোনালোকে বুঢ়া হ'লে কেনেকুৱা হ'ব, তো তেনেকুৱা বনাব পাৰিব বা বিভিন্ন ধৰণৰ আছে, ফটো এডিট কৰিব পাৰিব, বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰিব ধুনীয়াকৈ। তো আহক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। ভিডিঅ'টো কিন্তু ফুল ভিডিঅ' চাব, সম্পূৰ্ণকৈ চাব, একেবাৰে ফুল ভিডিঅ' চাব, তেতিয়া চব বস্তু বুজি পাব। তো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাবস্ক্ৰাইব কৰিব গ্ৰীণ আছাম আইবি চেনেলক আৰু কাষত থকা কলিংটো বজাই দিব, যাতে আপোনালোকে নতুন ভিডিঅ' পাই থাকে। তো বন্ধুসকল, এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো আপোনালোকে কৈ আহিছে যে ফটোখিনি কেনেকৈ আপোনালোকৰ একেবাৰে বুঢ়া ফটো বনাব বা ফটোখিনি এডিট কৰিব ধুনীয়াকৈ, বেকগ্ৰাউণ্ড চেঞ্জ কৰিব। তো তাৰ কাৰণে আপোনালোকে কি কৰিব, এপটো ডাউনলোড কৰি ল'ব। তো এপটোৰ লিংক মোৰ ডিছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি লওক আৰু ডাউনলোড কৰি এপটোত আহি যাওক। তো এপটো তাৰ লগে লগে ইয়াত আহিছে, এপটো আহিছে। তো এপটোত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে এপটো খোল খাই যাব, দেখিব ধুনীয়াকৈ এলাউ খুজিব, আপোনালোকে এলাউটো কৰি দিব, কাৰণ মোৰ এলাউ কৰা আছে। তো আপোনালোকে এলাউ কৰি দিব। তো এলাউ কৰাৰ পিছত কি কৰিব, আপোনালোকে এলাউ যদি আপোনালোকে হৈ যাব, তো তাৰপিছত ইয়াত দেখিছে গেলাৰী বুলি, তো গেলাৰীতে ক্লিক কৰিব। তো গেলাৰীত ক্লিক কৰাৰ লগে আপোনালোকে ফটো আহিব, দেখা পাব আপোনালোকে ফটো আহিব। তো আপোনালোকে কি কৰিব, ইয়াৰ পৰা আপোনালোকে এটা ফটো চিলেক্ট কৰি ল'ব। যেতিয়াক মই এই ফটোটো চিলেক্ট কৰিলোঁ, এইটো চিলেক্ট কৰি ল'লোঁ, এই ফটোটো আপোনালোকে চিলেক্ট কৰি ল'ব। তো এই ফটোটো চিলেক্ট কৰাৰ লগে লগে তো ইয়াত অকণ টাইম ল'ব, সময় টাইম ল'ব ইয়াতে। তো তাৰপিছত তেনেকৈ খোল খাই যাব। তো খোল খোৱাৰ লগে লগে দেখিব এনেকৈ আহিব অপশ্যনকেইটা। তো আপোনালোকে ইয়াত দেখা পাইছে এইকেইটা অপশ্যন। তো এইকেইটাত মাৰি আপোনালোকে বিভিন্ন ধৰণে এডিট কৰিব। তো ফাৰ্ষ্টত মাৰিলে, ফাৰ্ষ্টত মাৰাৰ লগে লগে দেখিছে মই ইয়াত আহিলে এইকেইটা ধৰি লওক, মই আপোনালোকে জাষ্ট মোৰ ফেচৰ ফালে চাব। মই এইটো যেতিয়া ক্লিক কৰিম, এইটোতে আছে মোৰ ছেকেণ্ডত যেতিয়া ক্লিক কৰিম, চাব মোৰ মুখখনত হাঁহি আহিব। এয়া দেখা পাব মোৰ মুখখনত হাঁহি আহিব, আপোনালোকে দেখিছে এয়া দেখা পাইছে হাঁহি আহিছে। তেনেকৈ যেন হাঁহি মুখতো কৰিব বা আৰু আছে বিভিন্ন ধৰণৰ এইকেইটা কৰিব পাৰিব। চাওক এতিয়া এইটো আনিম, এইটো হৈ যাব, চাব দেখিছে এইটোতো আপোনালোকে চাই থাকিব ইয়াত মুখতে। তো ইয়াত হাঁহি আহিব, হাঁহি আহিছে। তো তাৰপিছত আপোনালোকে ধৰি লওক ছেকেণ্ড অপশ্যনতে ক্লিক কৰি ইয়াতে পাব এটা, তো তাৰ পৰা কৰিব, তাৰ অপশ্যনত ক্লিক কৰিব। এইটোতে আপোনালোকে বুঢ়া হ'লে কেনেকুৱা ধৰণৰ হ'ব। ধৰি লওক মই এইটোত মাৰিম, চাব আপোনালোকে মই বুঢ়া হ'লে কেনেকুৱা হ'ম। বুঢ়া এইটো চাব, দেখিছে মই বুঢ়া হ'লে মোৰ এতিয়া যদি এনেকুৱা বুঢ়া হৈ যায়, তো মোৰ ফেচটো এনেকুৱা হৈ যাব। আপোনালোকে দেখা পাইছে বহুত ভাল এটা ধুনীয়াকৈ ইউজ কৰিব পাৰিব। ইয়াত দেখা পাইছে। তো মই এইটোত ক্লিক কৰি চাব, মোৰ এইটো এয়া আহিছে, দেখিছে এইটোক মোৰ পুৰা হাফ বয়সৰ লগে লগে কেনেকুৱা হ'ব, তো এইটো দেখা পাইছে, ইয়াত আহিছে। তো এতিয়া যাওঁ বেলেগ এটা অপশ্যনত। তো ধৰি লওক মোৰ সেয়া আছে ফেচটো। তো ফেচটো ধৰি লওক মই মোৰ দাড়ি লগাম। তো দাড়ি লগালে কেনেকুৱা লাগিব চাব, মই ইয়াত দাড়ি লগাম। আপোনালোকে জাষ্ট মোৰ ফেচটো চাই থাকিব। এই চাব দাড়ি লগালে কেনেকুৱা হ'ব, আপোনালোকে চাব এয়া আহিছে, মোৰ মুখত দাড়ি আহি গৈছে। তো দাড়ি লগালে মোৰ কেনেকুৱা লাগিব, ধুনীয়াকৈ একো ধৰণৰ এডিটিং কৰা নাই, জাষ্ট এটা এপৰ জৰিয়তে ধুনীয়াকৈ এডিটিং কৰিব পাইছোঁ। বেলেগ এপৰ যদি বিভিন্ন ধৰণৰ এডিটিং কৰিব, তেনেকৈ মই কৰা নাই, ডাইৰেক্টলি এনেকুৱা মই এডিটিং কৰি দিছোঁ। তো আপোনালোকে এনেকৈ কৰিব পাৰিব। তো তাৰপিছত কি কৰিম, তাৰপিছত নেক্সট অপশ্যনটোত যাম, এইটো অপশ্যনত কৰি লওক মই মোৰ চুলি দীঘল বনাম বা চুটি বনাম। তো এইটোত মাৰিম। তো এইটোত মাৰি দেখিছে বেলেগ ধৰণৰ মোৰ ৰূপ হ'ব, চেহেৰাটো চেঞ্জ হ'ব, দেখিছে চেঞ্জ হৈছে। তো এনেকুৱা ধৰণৰ চেঞ্জ কৰিব। ধৰি লওক এতিয়া এইটো অপশ্যন হৈছে মোৰ চুলি দীঘল কৰিম। তো এয়া মই চুলিখিনি মই দীঘল কৰিম, চাব এইটো দি মই চুলি দীঘল কৰিম, এনেকুৱা কৰিম। মোৰ মূৰত চাব আপোনালোকে ইয়াত দেখা পাব মোৰ চুলিখিনি কি হ'ব, দেখা পাইছে মোৰ চুলি দীঘল হৈ গৈছে। তো এনেকুৱা ধৰণৰ আপোনালোকে বিভিন্ন ধৰণৰ এপটো ইউজ কৰি ধুনীয়াকৈ কৰিব পাৰিব। চশমা লগাব পাৰিব ধুনীয়াকৈ। এয়া চাইছে, এয়া চাব মোৰ চকুত চশমা আহিব, এয়া চাব দেখিছে চশমা আহিছে। তো এনেকুৱা ধৰণৰ বহুত ভাল এটা এপ, ধুনীয়াকৈ। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ অপশ্যন আছে। এয়া চাওক ফটো এডিটিং হয়, এইটো এটা ভাল এপ, ধুনীয়াকৈ ইউজ কৰিব পাৰিব। তো আপোনালোকে ইউজ কৰিব। আৰু এতিয়া অতি গুৰুত্বপূৰ্ণ পইণ্টটো হৈছে ধৰি লওক বেকগ্ৰাউণ্ড চেঞ্জ। এটা হৈছে বেকগ্ৰাউণ্ড চেঞ্জ কৰিব হ'লে চাব আপোনালোকে এইটোত এইটো আনিব পাৰিব, এইটো বেকগ্ৰাউণ্ড হৈ যাব। এটা হৈছে ধুনীয়াকৈ বেকগ্ৰাউণ্ডটো চেঞ্জ হ'ব, আপোনালোকে চাব অকণ টাইম দিছে ইয়াত, সেইটো কাৰণে দেখা পাইছে মোৰ বেকগ্ৰাউণ্ড চেঞ্জ হৈছে। তো এনেকৈ আপোনালোকৰ বেকগ্ৰাউণ্ড চেঞ্জ হ'ব ধুনীয়াকৈ। চাব বেকগ্ৰাউণ্ড ধুনীয়াকৈ চেঞ্জ কৰিব পাৰিব, কাৰণ ইয়াত অকণ সময় ল'ব। এটা হৈছে বেকগ্ৰাউণ্ড ধুনীয়াকৈ চেঞ্জ হৈছে, চাওক একোৱে হোৱা নাই। বাছ আপোনালোকে এনেকুৱা ধৰণে চাওক ইয়াতো চেঞ্জ কৰিব পাৰিম। ইয়াত বিভিন্ন অপশ্যন আছে। তো আপোনালোকে বিভিন্ন ধৰণে ইয়াত ভিডিঅ' বেকগ্ৰাউণ্ড ফটোৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰিব।
তো এনেকুৱা ধৰণে আপোনালোকে ফটো বেকগ্ৰাউণ্ড চেঞ্জ কৰিব। ইয়াৰ উপৰি বিভিন্ন ধৰণে আছে, দেখা পাইছে অপশ্যন আছে। এই এপটো খোলাৰ লগে লগে আপোনালোকে নিজে এনে গম পাই যাব, ধুনীয়াকৈ ইউজ কৰিব পাৰিব। ভাল এটা এপ। তো ইয়াৰ পৰা আপোনাৰ টেটু লগাব পাৰিব, বিভিন্ন ধৰণৰ বহুত ভাল এটা এপ, ধুনীয়াকৈ ইউজ কৰিব পাৰিব। বা ইয়াৰ আৰু অপশ্যন আছে ফটো এডিটিং কৰিবলৈ, এডজাষ্ট কৰিবলৈ, দেখা পাইছে বিভিন্ন ধৰণৰ। তো বহুত ভাল লাগিব, ধুনীয়াকৈ ইউজ কৰিব পাৰিব বন্ধুসকল। আপোনালোকৰ বহুত এটা ভাল লাগিব। তো ভিডিঅ'টো আপোনালোকে ইউজ কৰিব পাৰিব, তো ধুনীয়াকৈ ইউজ কৰিব। তো মই আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিছে, যদি ভাল লাগে তেতিয়া লাইক এটা কৰিব আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব প্লিজ বন্ধুসকল। তো ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়া লাইক কমেণ্ট কৰিব। আৰু বন্ধুসকল এটা কাম কৰিব, কাৰণ চাওক ভিডিঅ'টো আপোনালোকে কি কৰিব, শ্বেয়াৰ কৰিব বেছি বেছিকৈ, তেতিয়াহ'লে মই ভিডিঅ' বনাবলৈ আৰু বাধ্য হ'ম। কাৰণ আমাৰ মনত এটা ভাল লাগিব, বহুত এটা ভাল লাগে যে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰে আৰু ছাবস্ক্ৰাইব কৰি ল'ব যিসকল নতুন আছে। তো বন্ধুসকল পাব আজিৰ ভিডিঅ'টো ইয়াতে সময় নিমিলিলোঁ। আশা কৰোঁ নেক্সট ভিডিঅ'ত আপোনালোকৰ আকৌ লগ পাম। তো বাই বাই।